হেল্ল' গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱাৰ 9 বাজি গৈছে। এতিয়া সকলোকে চাহ তাহ দিলোঁ। হাজবেণ্ড ৰাতিপুৱাই ওলাই গ'ল দোকানলৈ বুলি, আৰু আমাৰ ঘৰৰ দোকানখনো অলপ বজাৰ কৰিবলৈ আছে। আৰু এতিয়া গা পা ধুই হৈ গ'ল। এতিয়া মই চাহকণ খাম। আৰু ভিডিঅ'বিলাকত কিয় নাজানো ছাবস্ক্ৰাইবাৰো কমি গৈছে আৰু লগতে ভিউজবিলাকো কমি গৈছে। এয়া দৰ্জা বনাই থকা হৈছে। এইবিলাক চাওঁ, মই চাওঁ প্ৰথম। Oh my god. Nah, salah sama. Kita saya saudara gosip jadi. Udah apa apa punya lah. Patang dulu. Itu. চাহ বিল দেখুৱাব লাগিব। চবৰে বিল লাগিব। বজাৰ কৰি আহি পাই গ'লি। এতিয়া স্কুললৈ গৈছে, য'ত ভেকচিনৰ ছেকেণ্ড ড'জটো দিয়া হৈ আছে, আৰু তালৈ গৈছে এতিয়া। আৰু তেওঁ আহিলে লগতে আকৌ যাম। আৰু এতিয়া আমাৰ দোকানখনৰ নাম ৰখা হৈছে অন্নপূৰ্ণা গ্ৰ'চাৰী ষ্ট'ৰ। আৰু এয়া এইকেইখন কেছ মেমো বনাই লোৱা হ'ল। এয়া MS অন্নপূৰ্ণা গ্ৰ'চাৰী ষ্ট'ৰ। আৰু কিমান সফল হ'ব পাৰোঁ এই প্ৰথম মোৰ এই বিজনেছৰ ক্ষেত্ৰত। আৰু ইয়াত মোৰ কষ্ট আৰু বিজনেছৰ প্ৰতি থকা হেঁপাহ আশা সকলোবিলাক সোমাই আছে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে এই ক্ষেত্ৰত আগলৈ আগবাঢ়ি যাব পাৰোঁ এগৰাকী মহিলা হিচাপে। আৰু হাজবেণ্ডৰ বিজনেছ আছে, তেওঁৰ গেৰেজ আৰু মটৰ বাইকৰ পাৰ্টছ বিক্ৰী কৰে, লগতে মাছ মাংস দোকানো আছে। আৰু এইখন মোৰ বাবে মই খুলি লৈছোঁ। আৰু মোৰ এই বিজনেছৰ হেঁপাহ বহুত দিনৰ পৰা আছিল। কি বিজনেছ কৰিম থিৰাং কৰিব পৰা নাছিলোঁ। এতিয়া এয়া নতুনকৈ আৰম্ভ কৰিছোঁ। বহুত দিনৰ পৰাই মই মোবাইলত চাৰ্চ কৰিছিলোঁ আৰু মহিলাসকলৰ বাবে কি বিজনেছ মহিলাসকলৰ বাবে উপযোগী। আৰু এতিয়া এয়া নতুনকৈ আৰম্ভ কৰিছোঁ। আজি বতৰটো ৰ'দ নাই যদিও অলপ অলপ বৰষুণ দিছিলে, কিন্তু গৰমটো অলপ অলপ আছে, গপগপনি মাৰি আছে। সেয়েহে অলপ অলপ ঘাম ওলাই আছে মুখতো। আৰু মোৰ মূৰটো মূৰৰ বিষ হৈছে, ইমান মূৰৰ বিষ হৈছে, তথাপিও মই হাঁহি আছোঁ। কালি পৰুৱা দৰৱ দিছিলোঁ, আৰু পৰুৱা দৰৱটো ইমানেই মানে বেছি গোন্ধটো আছিলে। আৰু মই ভাবি পোৱা নাই মোৰ মূৰটো কি কাৰণে ইমানকৈ বিষাই আছে। এক চাইডে খুব বিষাই আছে। আৰু আজি গম পাইছোঁ বাথৰুমত গোন্ধাই আছে। বাথৰুমত মই মিলাই লৈছিলোঁ হ'লে পানীৰ লগত। এতিয়াহে গম পাইছোঁ কালিৰ এই গোন্ধটোৰ কাৰণে মোৰ মূৰটো খুব বিষাই আছে এক চাইডে এইফালে। আৰু এতিয়া দৰৱ এটা খাম, আৰু নহ'লে দিনটো মূৰৰ বিষাই থাকিব। কালিৰ পৰা ধৰি ভালেই হোৱা নাই। কালি দুপৰীয়াৰ পৰা এতিয়ালৈকে বিষেই ধৰি আছে। আৰু এতিয়া দৰৱটো খালে আৰাম পাম। আৰু মোৰ কি হৈছে নাজানো, ভিডিঅ'ৰ ছাবস্ক্ৰাইববিলাক বহুত বাঢ়ি যায়, কিন্তু আকৌ মই যদি তেওঁলোকক ৰিপ্লাই কৰি ছাবস্ক্ৰাইব কৰোঁ তাৰ পাছতে কমি যায়। তেওঁলোকে মোৰ লগত সঁচাকৈ ছাবস্ক্ৰাইব কৰিছে নে মিছাকৈ কৰিছে ধৰিব পৰা নাই।
আগতে আহি এয়া বেজীলৈ আহিলোগৈ। এয়া আমি দুজনী গৈছিলোঁ, এতিয়া চাহ খাইছোঁ দুজনীয়ে। আৰু কি হয় আজি নাজানো, প্ৰথমটোত বাৰু নহ'ল একো, আৰু আজি কি হয় পিছতহে গম পাম, নহ'লে বাৰু ভালেই। এয়া চাহ বিস্কুট চানা খাইছোঁ। এইফালে ৰিয়াঞ্চি এতিয়া এইয়া চোতালত বহি আছোঁ, বহি লৈছে একেবাৰে। এয়া দোকান ঘৰটো বনাই হোৱা নাই বাবে ইয়াতে বস্তুখিনি ষ্ট'ৰ কৰি ৰাখিছে। গুড ইভিনিং। আৰু এতিয়া সময় হৈছে আবেলিৰ, আৰু এতিয়া অকণমান গা পা ধুই এয়া সকলোৰ কাৰণে চাহ লৈ আহিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। দিনটো কি দেখুৱাব পাৰিলোঁ ভিডিঅ'টো দেখুৱাই যাম। আৰু ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।